তো আপোনালোকে জানেই চাগে আমাৰ মুকলমত এটা বহুত লজ্জাজনক ঘটনা ঘটি গ'ল ইতিমধ্যে। লজ্জাজনক ঘটনা ঘটা বুলি মই এই কাৰণতে কৈছোঁ, কাৰণ সেই সময়খিনিত যিখিনি সময়ত মানে মহিলাগৰাকীক বজাৰৰ মানুহে প্ৰহাৰ কৰিছিল, কাৰণ বজাৰখন বহুত ডাঙৰ আৰু তাত এজনো মানুহ নোলালে সেই মহিলাগৰাকীক বচাবৰ কাৰণে। এজনো মানুহ এনেকুৱাকে নকলে যে এই মহিলাগৰাকী আচলতে সোপা ধৰা নহ'বও পাৰে, মাৰি কিয় আছে আপোনালোকে, এনেকৈ কোৱা মানুহ এজনো নোলালে। এতিয়া শুনা মতে আমাৰ মুকলমা আৰক্ষী বিষয়াই মানে তাৰে কেইজনমানক আটক কৰিছে আৰু কেইজনমান এতিয়ালৈকে পলাই আছে। এনেকুৱা ঘটনা আগতেও বহুত ঘটি গৈছে, অকল এইটোৱেই নহয়, আমি আগতে বহুত এনেকুৱা ঘটনা দেখিবলৈ পাইছোঁ। এতিয়া মই আমাৰ গাঁৱৰ ৰাইজক এটাই অনুৰোধ কৰোঁ যে আপোনালোকে সোপা ধৰা ধৰিছে ধৰক, সিহঁতক প্ৰথমতে সোধা পোছা কৰক যে তেওঁৰ ঘৰ ক'ত, ক'ৰ পৰা আহিছে, কিহৰ কাৰণে আহিছে ইয়াত, সেইটো প্ৰথমতে সোধক। আৰু যদি আপোনালোকে সোধা পোছা কৰি কেনে আপোনালোকৰ সন্দেহ হয় যে সেইটো আচলতে সোপা ধৰা হয়, তাৰ পিছত পুলিচ প্ৰশাসনক মাতক, পুলিচক গোটাই দিয়ক, গম পাইছেনে? কাৰণ এজন নিৰ্দোষী মানুহক আপোনালোকে কিয় মাৰে, হয়নে? আমাৰ কিমান লজ্জাজনক ঘটনা, সেই বজাৰখনত কিমান ডাঙৰ বজাৰ এখন, তাত এজনো মানুহ নোলালে ভাই মহিলাগৰাকীক বচাবৰ কাৰণে। তাত গম পোৱা মতে বজাৰৰ মহালদাৰো উপস্থিত আছিল বুলি গম পাইছোঁ, কিন্তু মহালদাৰেও মানে মাত নামাতিলে ভাই। আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আগলৈ এনেকুৱা ঘটনা নঘটে। আপোনালোকে সোপা ধৰা ধৰিলেও আগতে সোধা পোছা কৰক মানুহজনক, তাৰ পাছত যদি সোপা ধৰা বুলি ভাবিছে পুলিচ প্ৰশাসনক গোটাই দিয়ক, গম পাইছেনে? আপোনালোকে নিজে আইন হাতত তুলি নল'ব।